ফাইনেলি অসমত আৰম্ভ হৈ গ'ল ৰেচন কাৰ্ডৰ অনলাইন আবেদন। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি গৈছে। এতিয়া যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলৰ কাৰণে কিন্তু ৰেচন কাৰ্ডৰ কাৰণে অনলাইনত এপ্লাই আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে অনলাইনত কেনেকৈ আবেদন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই ল'ব। যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকক অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব এই ফলত কোণাৰত ইয়াত দিয়া আছে ছিংগল ৰেজিষ্টাৰ। আপোনালোকে ফাৰ্ষ্ট সেইটোৰ ওপৰত ক্লিক কৰিব, ছিংগল ৰেজিষ্টাৰ। ইয়াত চাব যিটো 1 নম্বৰত অপশ্যন আহি যাব পাব্লিক লগইন। আপোনালোকে এতিয়া সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা পেজ খোল খাই যাব এনেকুৱাকৈ। আপোনালোকে অলপমান তলত আহি যাব আৰু তলত যাব। ইয়াত চাব ইয়াত আৰু তলত যাব। ইয়াত চাব ইয়াত দিয়া আছে লগইন আইডি আৰু পাছৱাৰ্ড। যিহেতু আপোনালোকে নিউ এপ্লাই কৰিব আপোনালোকে ফাৰ্ষ্ট কিন্তু লগইন আইডি আৰু পাছৱাৰ্ডটো বনাব লাগিব। এতিয়া আপোনালোকে লগইন আইডি আৰু পাছৱাৰ্ডটো কেনেকৈ বনাব মই আপোনালোক ফাৰ্ষ্ট দেখুৱাই দি আছোঁ। আপোনালোকে ইয়াত চাব ইয়াত দিয়া আছে নিউ ইউজাৰ। আপোনালোকে ফাৰ্ষ্ট সেইটোৰ ওপৰত ক্লিক কৰিব, নিউ ইউজাৰ। এতিয়া কিন্তু ইয়াত আৰু এটা পেজ খোল খাই যাব ইয়াত এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব ইয়াত ফাৰ্ষ্ট দিয়া আছে ফাৰ্ষ্ট নাম আৰু লাষ্ট নাম। যদি আপোনাৰ মিডিল নাম আছে আপোনালোকে ফাৰ্ষ্ট নামত স্পেচ দি ইয়াত মিডিল নামটো বহাই দিব। এতিয়া আপোনাৰ ডেট অফ বাৰ্থটো সেইটো ঘৰত বহাই দিব, ডেট অফ বাৰ্থ। এতিয়া ইয়াত চাব জেণ্ডাৰ, যিটো আপোনাৰ জেণ্ডাৰ হয় মেল ফিমেল আপোনালোকে সেইটো ছেট কৰি ল'ব। ইয়াত চাব লগইন আইডি, ইয়াত আপোনাৰ 4টা আখৰৰ নাম দিব আৰু নম্বৰ আপোনালোকে 1 2 3 আপোনালোকে ইয়াত যিকোনো নম্বৰ এটা ইউজাৰ আইডি বনাই ল'ব। ইয়াত চাব পাছৱাৰ্ড, আপোনালোকে ইয়াত এটা ষ্ট্ৰং পাছৱাৰ্ড বনাই ল'ব। আপোনাৰ নাম দিব, এড্ৰেছ দিব, 1 2 3 দিব। ইয়াত চাব ভেৰিফিকেশ্যন মেড, আপোনালোকে ইয়াত ক্লিক কৰি যিটো আছে সেইটোৱে ৰাখি দিব। ইয়াত চাব আধাৰ নম্বৰ, এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব ইমেইল আইডি, আপোনাৰ ইমেইল এড্ৰেছটো ইয়াত বহাই দিব। ইয়াত চাব ষ্টেট, আপোনালোকে ফাৰ্ষ্ট ক্লিক কৰিব যিটো আপোনাৰ ষ্টেটৰ নাম হয় আপোনালোকে সেইটো ছেট কৰি ল'ব। মই যিহেতু অসমৰ হয় মই ছেট কৰি লৈছোঁ আছাম। এতিয়া যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত ছেট কৰি ল'ব। ইয়াত চাব চাব ডিষ্ট্ৰিক্ট আহি যাব তহচিল, যিটো আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে সেইটো ইয়াত ছেট কৰি ল'ব। ইয়াত চাব ভিলেজৰ নাম, যিটো আপোনাৰ ভিলেজৰ নাম আছে আপোনাৰ ভিলেজৰ নামটো ইয়াত আপোনালোকে চাই ছিলেক্ট কৰি ল'ব। ইয়াত চাব এড্ৰেছ, যিটো আপোনাৰ ভিলেজৰ নামটো আছে বা যিটো আপোনাৰ গাঁৱৰ নাম আছে আপোনাৰ গাঁৱৰ নামটো ইয়াত বহাই দিব। ইয়াত পিনক'ড, যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড আছে আপোনালোকে সেইটো ইয়াত বহাই দিব। ইয়াত আপোনালোকে কেপচাটো বহাই দিব। ইয়াত টি মাৰ্কত ইয়াত একো দিব নালাগে, ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই। আপোনালোকে সেই দুটো ঘৰত টিপ মাৰ্ক দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এনেকুৱাকৈ আহি যাব আইডেণ্টিফাই, আপোনালোকে ইয়াত অ'কেত ক্লিক কৰি দিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো আপোনালোকে সেইটো ঘৰত বহাই দিব। এটা অপশ্যন আহি যাব আপোনালোকক অ'কেত ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত ঘূৰি ল'ব, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ OTP আহি যাব। আপোনালোকে OTPটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো হৈ যাব। এতিয়া আপোনালোকে যিটো ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো দি দিছে আপোনালোকে ফাৰ্ষ্ট সেইটো ঘৰত ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বহাই দিব। ইয়াত আপোনালোকে কেপচাটো বহাই দি আপোনালোকে ছিংগলৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত মেইন ফৰ্মটো খুলি যাব। আপোনালোকে মেইন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে আপোনালোকে মেইন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব আৰু এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম।
আজিৰ ভিডিঅ' ইমানেই আছে।